প্ৰত্যেক মানুহেই জীৱনত এটা কথাত বৰ গুৰুত্ব দিয়ে, সেইটো হ'ল নিজক সকলো ক্ষেত্ৰতে মজবুত কৰি ৰখা। কিন্তু এটা কথাত মানুহে নিজক মজবুত কৰি ৰাখিবৰ কাৰণে কম চেষ্টা কৰে। আজি আপোনালোকক ভিডিঅ'টোত সেই সম্পৰ্কত কম। প্ৰথমতে আপোনালোকক এটা উদাহৰণৰে কওঁ। আপুনি যদি এটা ঘৰ বনায়, তেতিয়া আপুনি প্ৰতিটো মুহূৰ্ততে এটা কথাত মনোযোগ দিয়ে যে বালি, শিল, চিমেণ্ট, ইটা এইবোৰ সব ঠিকে থাকে হ'ব লাগিব, মজবুত হ'ব লাগিব, মানে অকণমান জোকাৰণিতে যাতে কোনো কাৰণত ভাঙি নাযায়। অকল ঘৰ বনোৱাতে নহয়, আৰু বিভিন্ন ক্ষেত্ৰত মানে মজবুত কৰি ৰাখিবৰ কাৰণে মানুহৰ এটা ডাঙৰ প্ৰৱণতা থাকেই। কিন্তু দেখিব যে মানুহে এনেকুৱা এটা প্ৰৱণতা থকাৰ পাছতো নিজৰ মনটো কিন্তু মজবুত কৰি ৰাখিবৰ কাৰণে সকলো ক্ষেত্ৰতে কম চেষ্টা কৰে। মনটো মজবুত কৰাৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিব যে কোনবিলাক কথাত আচলতে আপোনাৰ মনটো মজবুত হ'ব লাগে, দৃঢ় হ'ব লাগে। আকৌ এটা উদাহৰণ দিছোঁ। ধৰি লওক মদ খোৱাৰ ক্ষেত্ৰত, মানুহৰ অন্যায় কৰাৰ ক্ষেত্ৰত, অন্যৰ প্ৰতি ঈৰ্ষা প্ৰকাশ কৰাৰ ক্ষেত্ৰত আপুনি মনটো এনেকুৱাকৈ মজবুত কৰি ল'ব নোৱাৰেনে? মই এই কামবোৰ নকৰোঁ। মানে মদ খাবলৈ আপোনাৰ মনত এটা ইচ্ছা হ'ব পাৰে, বা অভ্যাসজনিত কাৰণত আপোনাৰ তেনেকুৱা এটা হ'ব পাৰে, কিন্তু আপুনি মনটো ডাঠ কৰিব নোৱাৰেনে, মজবুত কৰিব নোৱাৰেনে যে মই এইটো বেয়া বস্তু নাখাওঁ, বা কাৰো প্ৰতি মই ঈৰ্ষা প্ৰকাশ নকৰোঁ, কাৰো অন্যায় নকৰোঁ। এনেকুৱা কিছুমান ক্ষেত্ৰত মানুহে আচলতে মনটো মজবুত কৰিবলৈ খুব টান পায়। আপুনি এটা মজবুত ঘৰৰ তলৰ এটা খুব আতংককাৰী ধুনীয়া কোঠালিত থাকিব পাৰে। আপোনাৰ আচবাব বহুত ভাল হ'ব পাৰে, মানে সকলো ফালে আপোনাৰ মজবুত হ'ব পাৰে, কিন্তু সেই কোঠালিত থাকি আপোনাৰ মনটো যদি কিছুমান ক্ষেত্ৰত মজবুত নহয়, বেয়া কামৰ ক্ষেত্ৰত মজবুত নহয়, তেতিয়াহ'লে এটা তেনেকুৱা খুব মজবুত কোঠালিত, মজবুত এটা ঘৰত, বা আপোনাৰ জীৱনৰ যিকোনো ক্ষেত্ৰতে, সকলো ক্ষেত্ৰতে কিছুমান মজবুত কথাত আপুনি চলি থকাটো কিবা লাভ আছে জানো? সেইটোতো কেতিয়াও নাই। আজি ভিডিঅ'টোত আপোনালোকক সেইটোৱে কৈছোঁ খুব সৰুকৈ, যে মনটো মজবুত কৰাটো মানে আমাৰ মাইণ্ড যিটো মটিভেশ্যন, মনটোৱেতো সকলো কথা, মনটোৱেতো আমাক সকলো ক্ষেত্ৰতে পৰিচালিত কৰে। কিন্তু এই মনটোক যদি আমি বিশেষভাৱে নিয়ন্ত্ৰণত ৰাখি মজবুত কৰি ৰাখিব পাৰোঁ, দেখিব জীৱনত আপুনি বহু কথা মজবুত হিচাপে নাৰাখিলেও কথা নাই। আপোনাৰ অন্যান্য কিছুমান কথা বান্ধন ছিঙি গুচি যাব পাৰে। বনোৱা ঘৰ এটাৰ ৱাল এখন কেতিয়াবা ভাঙি যাব পাৰে। ক'ৰবাত এটা সূতা পুতিছে, সেইটো বাগৰি পৰিব পাৰে। ক'ৰবাত এটা গাঁঠি দিছে, সেইটো ছিঙি যাব পাৰে, খুলি যাব পাৰে। তাত ইমান ক্ষতি নহয়, কিন্তু মনটো যদি আপুনি মজবুত কৰিব নোৱাৰে, তাৰ ফলত যিটো ক্ষতি হ'ব, সেই ক্ষতিৰ কিন্তু তুলনা নাই। ধন্যবাদ, ইমানতে সামৰিছোঁ।